আজি ৮ জানুৱাৰী লৈ আহিছোঁ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন স্থানৰ খবৰ। বাতৰিলৈ আগবঢ়াৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ছেভ কৰি ৰাখক। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ অসমত ৰাজনৈতিক তৎপৰতা তীব্ৰ হৈ উঠিছে। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ অসমত ৰাজনৈতিক তৎপৰতা দিনক দিনে বৃদ্ধি পাইছে। শাসক আৰু বিৰুদ্ধে দলসমূহে নিজৰ সংগঠন শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিছে। গাঁও চহৰ সকলো ঠাইতে সভা সমিতি আৰু জনসংযোগ কাৰ্যসূচী আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ কৌশলগত বৈঠক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিয়ে একাধিক কৌশলগত বৈঠক অনুষ্ঠিত কৰিছে। এই বৈঠক উন্নয়নমূলক কাম, জনকল্যাণ আঁচনি আৰু নিৰ্বাচনী ৰণনীতিৰ ওপৰত আলোচনা হয়। দলীয় নেতাসকলক তৃণমূল স্তৰত সক্ৰিয় হ'বলৈ নিৰ্দেশ দিয়া হৈছে। কংগ্ৰেছে অসমত সংগঠন পুনৰ শক্তিশালী কৰাৰ চেষ্টা। কংগ্ৰেছ দলে অসমত নিজৰ সংগঠন পুনৰ শক্তিশালী কৰাৰ বাবে তৎপৰতা বৃদ্ধি কৰিছে। জিলা আৰু ব্লক পৰ্যায়ত সভা অনুষ্ঠিত কৰি কৰ্মীসকলক উৎসাহিত কৰা হৈছে। দলটোৱে শাসক দলৰ নীতিক লৈ সমালোচনা তীব্ৰ কৰিছে। আঞ্চলিক দলসমূহে আসন সমঝোত সন্দৰ্ভত আলোচনা আৰম্ভ। অসমত আঞ্চলিক দলসমূহে আগন্তুক নিৰ্বাচনক লৈ আসন সমঝোত সন্দৰ্ভত আলোচনা আৰম্ভ কৰিছে। কোনো সমষ্টিত কোনো দলে প্ৰতিদ্বন্দ্বিতা কৰিব, তাক লৈ ৰাজনৈতিক মহলত চৰ্চা চলি আছে। বিৰোধী দলৰ একতা সন্দৰ্ভত ৰাজনৈতিক চৰ্চা। কিমান নেতাই একত্ৰিত মঞ্চ গঠনৰ পক্ষে মত প্ৰকাশ কৰিছে যদিও আন কিছুমান স্বতন্ত্ৰভাৱে নিৰ্বাচনত নামিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। চৰকাৰৰ জনকল্যাণ আঁচনিৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু। অসম চৰকাৰে বিভিন্ন জনকল্যাণ আঁচনি এতিয়াও ৰাজনীতিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। শাসক দলে আঁচনিসমূহৰ সফলতা প্ৰচাৰ কৰিছে, আনহাতে বিৰোধী দলে এই আঁচনিসমূহ দুৰ্নীতি আৰু বিত্ততাৰ অভিযোগ কৰিছে। বিধায়ক আৰু সাংসদসকলৰ এলেকা পৰিদৰ্শনৰ বৃদ্ধি। নিৰ্বাচনৰ আগতে বিধায়ক আৰু সাংসদসকলে নিজৰ এলেকাত পৰিদৰ্শন বৃদ্ধি কৰিছে। জনসাধাৰণৰ সমস্যা শুনি সমাধানৰ আশ্বাস দিয়া হৈছে। এই কাৰ্যসূচীক ৰাজনৈতিক দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে। যুৱ আৰু মহিলা ভোটাৰক কেন্দ্ৰ কৰি ৰাজনৈতিক দলৰ বিশেষ কৌশল। ৰাজনৈতিক দলসমূহে যুৱ আৰু মহিলা ভোটাৰক আকৃষ্ট কৰিবলৈ বিশেষ কৌশল গ্ৰহণ কৰিছে। নিযুক্ত আৰু শিক্ষা, স্বাৱলম্বন আৰু মহিলা সুৰক্ষাক লৈ প্ৰতিশ্ৰুতি দিয়া হৈছে। সামাজিক মাধ্যমত ৰাজনৈতিক প্ৰচাৰ তীব্ৰ। অসমৰ ৰাজনীতিত সামাজিক মাধ্যমৰ ব্যৱস্থা যথেষ্ট বৃদ্ধি পাইছে। ফেচবুক, টুইটাৰ, ইউটিউব আদিৰ জৰিয়তে ৰাজনৈতিক দলসমূহে নিজৰ জনসাধাৰণৰ আগত তুলি ধৰিছে। নিৰ্বাচন আয়োগৰ সক্ৰিয়তা। নিৰপেক্ষ নিৰ্বাচনৰ ওপৰত জোৰ পৰিছে। আগন্তুক নিৰ্বাচন সুস্থ আৰু নিৰপেক্ষভাৱে অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগে সক্ৰিয়তা বৃদ্ধি কৰিছে। আদৰ্শ আচৰণ বিধি কঠোৰভাৱে পালন কৰিবলৈ সকলো ৰাজনৈতিক দলক সতৰ্ক কৰা হৈছে, তৎপৰতা জনাইছে।